ৰাখে হৰি মাৰে কোনে সাধাৰণতে বয়োজ্যেষ্ঠ মানুহৰ মুখত শুনিবলৈ পোৱা এষাৰি বাক্য। মানে ভগৱানে ৰাখিলে আমাক মাৰিব কোনে পাৰে। কিন্তু সেই কথাষাৰ নৱপ্ৰজন্মই বিশ্বাস নকৰে বা মানিব চেষ্টা নকৰে। কিন্তু এই ভিডিঅ'টো দেখাৰ পিছত আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হ'ব। চাওকচোন এবাৰ, হাতীটোৱে মাৰাৰ পিছতো কেনেকৈ মানুহজন বাচি গ'ল। চাওক এবাৰ, ৰাখে হৰি মাৰে কোনে, আপোনালোকে বিশ্বাস কৰিবলৈ বাধ্য হ'ব। অৱশ্যে হাতীৰ গাটো গণেশ প্ৰভু থাকে। হয়তো হাতীটোৱে কেৱল মানুহবোৰক ভয় খুৱাবহে বিচাৰিছে, যাতে মানুহবোৰে হাতীটোক অলপ শান্তি দিয়ে, শান্তিৰে জীয়াই থাকিব দিয়ে। মানুহৰ যিহে উৎপাত, হাতীৰ বাসস্থান দখল কৰি ঘৰ বনালে, হাতীৰ বাসস্থান ধ্বংস কৰি খেতি কৰিবলৈ আৰম্ভ কৰিলে। সঁচাই চাৰিওফালে কেৱল অন্যায় আৰু অন্যায়। প্ৰকৃতিয়ে আমাক বহুত দিলে, কিন্তু প্ৰকৃতিক আমি কি দিলোঁ? প্ৰকৃতিৰ মূল্য আমি বুজিব নোৱাৰিলোঁ, যাৰ বাবে আজি আমাৰ এই অৱস্থা। নহ'লে অসম আজি পৰ্যটনৰ ক্ষেত্ৰত বহুত আগবাঢ়ি গ'ল হয়। অৱশ্যে এটা সময়ত মানুহে ভালদৰেই বুজি উঠিব যে কিদৰে ভগৱানৰ পৰা পোৱা অমূল্য সম্পদৰূপী প্ৰকৃতিক আমি পায়ো হেৰুৱালোঁ। কিন্তু তেতিয়া বহুত দেৰি হৈ যাব। তেতিয়া আৰু আমাৰ ওচৰত কোনো উপায় নাথাকিব। তেতিয়া আমি দেখা পাম মৰুভূমি সদৃশ অসম। আশা ৰাখিছোঁ ৰাইজে কথাবোৰ বুজিব। হাতীটোৱে মানুহটোক নামাৰিলে, কিন্তু মানুহবোৰে হাতীটোক মাৰি পেলালে। হাতীটোক দৌৰাই দৌৰাই অৱশ কৰি পেলালে। এয়ে আমাৰ মানৱতা, এয়ে আমাৰ জীৱশ্ৰেষ্ঠ হোৱাৰ প্ৰমাণ। সঁচাই আমি কোন দিশে আগবাঢ়িছোঁ আমি নিজেই নাজানো।